কেনেকা বাইদেউতা মাটি দিব পাৰিম কিন্তু আপোনালোকে আকৌ মানে এইটো Give the time. Let us take a time. We are going to get FIR. That's for sure. Yeah, please. We are The people are requesting is that you don't know. You can ask her whether firing here or not. We will be standing here. We just want her to say sorry to us because he has attacked her. That's why all the people want. We want a sorry from her. right me that if that officer comes, nothing will happen. Dia itu staf tok tidak lo, nang dia dari penting sambil ni. Aku kacau mungkin dia betul orang mana tahu, ini video, SC video, itu narabun juga. Ni. Yes, right. Oh, alang tu sih lo kacau hukum tu kecil. Lang nama dia ni bang dah. Gani bang santi lo poisa ke. Ada tu paklang lah pun aku. Kasih itu ke, alang. Video besar bang nang conang po, dia nang johang po, video besar bang dia nang johang po, nama dia johang po, lepas video besar bang kita apa ke, lungwe kan. Hala inu dah mula pan ke adjust na belum nak kira. Rong so ke mati rong. কথাটো তেনেকুৱা আমি একো নাজানে দেই আমি ঘৰত এনে ঠাণ্ডা বহি আছে বাহিৰত তেনেকা সময়তে আমি 3 বাৰ ফায়াৰিং শুনিলে পুৰা আমাৰ গাঁৱৰ ৰাস্তাতে দেই তাৰপিছত আমি ওলাই আমি দেখিলে ফৰেষ্ট ষ্টাফতে আছে আমি ক'লে কিলা আপোনালোকে ইয়াত ফায়াৰিং কৰিলে আমাক একো নকলে এটি গুচি আহিলে ইয়াত লগতে আমি কথা জানিবৰ কাৰণে আমি 4-5জন গোট খাই আমি ইয়াত আহিলোঁ ইয়াত অহাৰ লগে লগে আমাক আমি উত্তৰ দিবলৈ নহয় আমাক উল্টা মানে মাৰিবলৈ এতিয়া কৰিবলৈ আহিছে ঘটনা এইটো ফায়াৰিং কৰাৰ কাৰণে আমি কেলে গাঁৱত ফায়াৰিং কৰিছে আপোনালোকৰ গাঁৱৰ নাম কি চাফাপানী গাঁৱত গৈ ফৰেষ্টাৰ ফায়াৰিং কৰিছিলে হয় কেইজন আছিলে ফৰেষ্টাৰ ফৰেষ্ট 4-5জন মান আছে কিহৰ আমি নাম নাজানে নাজানে কিহৰ কাৰণে আমি নিজকে ঘৰত আছে আমি নাজানে কিহৰ কাৰণে ফায়াৰিং কৰিছে আপোনালোকে গম নাপায় এই কথাটো সুধিবলৈ আহিছে আমি দেই এই কথাটো সুধিবলৈ আহিছে কিহৰ কাৰণে ফায়াৰিং কৰিছে বা কিহৰ কাৰণে কিবা হ'ল সুধিবলৈ জানিবলৈ আমি আহিছে কিন্তু এই কথা নকয় আমাক মানে উল্টা দম দিছে তাৰপিছত বন্ধুক লৈ আমাক এই বন্ধুক কি ক'ব এইটো আমাক মাৰিবলৈ বিচাৰিছে কোনে মাৰিব বিচাৰিছে আপোনালোক যোনে ফায়াৰিং কৰিছে সেইজন চাফাপানী গাঁৱত এনেকুৱা ফৰেষ্টাৰ এটক কৰা ঘটনা সঘনাই সংঘটিত হয় নেকি নাই হোৱা আমি এইটো বিচাৰিছে কি কাৰণে ফায়াৰিং কৰিছে এইটো জানিবলৈ আমি আহিছে দেই তাৰপিছত আমাক যদি ডাইৰেক্ট কৰি যে তেনেকুৱা কেছ হৈ গ'ল আমি ইমাৰ্জেঞ্চিৰ কাৰণে তেনেকুৱা ফায়াৰিং কৰা হৈ গ'ল আমাক মানে আমি ভুল হৈ গ'ল আমাক মাফ কৰি দিবি ক'লে আমি কথাটো ইয়াত শেষ হ'লে হয় কিন্তু উল্টা আমাক এবাৰ দম দি আছে আপোনালোকৰ চাফাপানীত যোনটো গাঁৱৰ ৰাস্তাত ফায়াৰিং হৈছে বুলি কৈছে সেই ৰাস্তাটোত কিবা ধৰণৰ অনৈতিক কাৰ্যকলাপ কিবা সংঘটিত হোৱাৰ আপোনালোকে নাই তেনেকুৱা নাই একো নাই আজিলৈকে আপোনালোকে যদি বিশ্বাস নকৰে আপোনালোকে আমাৰ পুলিচ ষ্টেচন হ'ল বৰপথাৰ আপোনাৰ ৰেকৰ্ড চাব চাফাপানীত তেনেকুৱা ৰেকৰ্ড একো নাই তাৰপিছত ইয়াত কি ক'ব বিদ্যুৎ অফিচাৰজনে দেই বহুত মানে কথাটো মানে আমাক বুজাব লাগে কথা ক'ব লাগে কিন্তু ইয়াত নিজেই আপোনালোকে ইয়াত কিছুমানে বহুত মানুহ দেখিছে কাজিয়া কৰিবলৈ ওলাই আহিছে এফালে চা এইটো এটেক কৰিছে এইটো এটেম্পট মাৰ্ডাৰ বুলি ক'ব আমি এটেক কোনে কৰিছে এইটো বিদ্যুৎ অফিচাৰ বিদ্যুৎ অফিচাৰ নাম ক'বনে তাই ভালকে থাকিলে ভালকে কথা ক'লে আমি ভাৰত নহলাইতো আমি ঘৰতে থাকিম আমি কাম নাই আমি ইয়াত আহি পেলাই বাইদেউজনী আমি ইয়াত লোকেতো কেতিয়াও অহা নাই হ'লেও নামো নাজানে হ'লেও আজি এনেকুৱা ঘটনা হৈ গ'ল সেইকাৰণে আগতো আমি চব মাইকী মানুহকেইটাতো ঘৰতে আছিল কিন্তু সি বিচি দেখাই পেলাই
আমি মানে ওলাব লাগিছে এনেকা চোলা চব ফালি দিছে কোনে ফালিছে এই মাইকীজনী আমি ওচৰত গৈছিলো তেন্তে সি ইমান দম দেখাইছে তাৰ ছোৱালী হৈ পেলাই মাইকী হৈ পেলাই এনেকা ইমান দম হ'ব নালাগে ভালকে কথা পাতক ন ভালকে কথা পাতিলে আমি এনেকা হুলস্থুল নকৰে নাভাবিব যে আমি এগেইনষ্টত আহিছো ভাবিব কিন্তু আমিও চেষ্টা কৰো যে আপোনালোকেও যাতে ভুল নহওক আপোনালোক ঠিক আছে তেওঁ কিবা এটা ভুল কাম তেওঁ ভুল কাম কৰিছে কিন্তু তেওঁ ভুলত তেওঁ ভুল কাম কৰক ওপৰত আপুনি যাতে ভুল কাম নকৰে এইটো কাৰণেতো মাফি মাগিবলৈ কৈ আছে আৰে মাফি মাগাটো ঠিক মাফি মাগাটো কোন আইনত আছে তাৰ কাৰণে চিকিউৰিটি আছে নেকি খবৰ পাইছিলে কিবা কাঠ গাড়ী ওলাইছিলে খবৰ পাইছে চাফা পানী এৰিয়া মানে মই ষ্টাফটো পঠাইছিলোঁ তাৰপাছত ইয়াতে আকৌ অলপ কিবা হ'ল বুলি মিছ ফায়াৰিং নহয় প্লেন ফায়াৰটো মাৰিবলগীয়া হ'ল আমাৰ ষ্টাফে অলপ এটেক কৰিছে বুলি মই শুনি পাইছোঁ সেইটো কাৰণে ইয়াতে আহিছে সেইটো কাৰণে আমি এইটো কিবা ইনকুৱাৰীটো কৰিম কালিৰ পৰা মই ওপৰত জনাই দিম কাঠৰ গাড়ী ক'ত লৈছে বুলি কৈছে কাঠৰ গাড়ী চাফা পানী এৰিয়া 8টামান আমি পাইছিলে 8টামান হ'লেও সিহঁতে অলপ কিবা কৰি কিনে সিহঁতে পলাই গ'ল পলাই যাবলৈ তেওঁলোক সক্ষম হৈছে চলিটো আছে সেইটো কাৰণে আমিতো চেষ্টাটো কৰি আছে সদায় আমি পেট্ৰলিং আহে সেইটো কাৰণে আজিওতো পাইছোঁ হ'লেও ছাকচেছ হোৱা নাই বুলি সেনেকৈ ঘটনাটো হৈ গ'ল নহ'লেতো আমি ধৰিটো লৈ যায় এতিয়া চাফাপানী গাঁৱৰ ৰাইজে ইয়াত গুলীয়াগুলি কিবা ঘটনা সংঘটিত হৈছে বুলি কৈছে কি ক'ব এইটো কথাই মই এইটো ওপৰত জনাম কালি কি কাৰণে হৈছে গুলীয়াগুলি হোৱাটো হয়নে নহয় এইটোতো হৈছে আমি ব্লেংক ফায়াৰ মাৰিছোঁ কেইৰাউণ্ড ফায়াৰিং হৈছে মাৰাটো মোৰ জনামতেতো 2 ৰাউণ্ড কোনোবা আঘাতপ্ৰাপ্ত হৈছে নেকি নাই আমি পৰে মাৰিছোঁ আপোনালোকে কাঠৰ গাড়ী ধৰিবলৈ সক্ষম হ'লনে নাই আজিতো হোৱা নাই তাৰপিছত আপোনালোকৰ অফিচত কিবা এটা ঘটনা সংঘটিত হৈছে বুলি শুনিছোঁ অফিচৰ কিবা গোটেই গাঁও ৰাইজকেইটা অলপ আহিছে এগৰাকী অভিযুক্ত আছে তেখেতৰ ডিঙিত এটা আচুৰৰ চিন আছে এইটো কেনেকুৱা ধৰণৰ ঘটনা এইটো আমি কিবা মেডিকেল কিবা কৰিব মাতি এটা কৰিব আছে আপোনালোকে এতিয়া কৰিব ক'ত আহিছে ঘেৰাও কৰিছে আপোনালোকে তই আহিছে বুলি আহা বাঙত কাৰিন দেই কাৰিন কাৰিন উল্টা ইটো মানে কিবা উল্টা ৰেসপেক্ট কৰো আপোনালোকৰ সেন্টিমেন্ট কিবা আছে ডিপাৰ্টমেন্ট আছে কনসার্ন ডিপার্টমেন্ট আছে হেড অফ দ্য ডিপার্টমেন্ট আছে তেওঁলোকে একশন ল'ব আপোনালোকে কমপ্লেইনটো দিও কমপ্লেইন দিম স্যার আমি কমপ্লেইন দিম আমার পরেতো কমপ্লেইন যাবই বাট আপোনালোকেও দিব হ'ব দিম আমি যাম দিম আমি আপোনালোকতে আছো আমি কালি ৰাতিপুৱা যাম ইও ফায়াৰিং নালে পাছু নেৰিলো নালে লা সাসপেন্ড পো পৰাং le rat ban chak chak kangon de nalle pani ngoi nalle le klem le sini kasi just 7:30 or 8 around we just came to know why you are doing this so if they want to pass no কাম নাই চেক টালং লৈ মৰাই দিবি ইয়াতে মৰাই দিম প্ৰতিবাৰ কৰাৰ কিন্তু প্ৰচেছটো ঠিক হোৱা নাই